বিগ ব্ৰেকিং নিউজ আজি এইচএছৰ ৰিজাল্ট দিছে মই আজি তিনিগৰাকী অতিথি এইবাৰ এইচএছৰ 1990 চনত প্ৰথম স্থান কৰা অতিথিক মই তিনিগৰাকী অতিথিক প্ৰথমগৰাকী স্থান কৰা 1990 চনত প্ৰথমগৰাকী স্থান কৰা মই ষ্টুডেণ্টক মাতি দি আছোঁ আলোচনা এইফালে আহা এয়া আলোচনা নমস্কাৰ এই 1990 চনত তাৰমানে প্ৰথম স্থান কৰিছিল আমাৰ মাজলৈ আজি আমন্ত্ৰিত কৰিছোঁ আৰু প্ৰথমে কিমান নম্বৰ পাইছিলা তুমি মই 30 নম্বৰ পাইছিলোঁ চৰি 570 পাইছিলোঁ মই 30 নম্বৰ পোৱা গৈছে মই স্কুল হৈ গৈছিল তাৰমানে 570 নম্বৰ বিৰাট নম্বৰ লৈ পেলাই এই স্থান কৰিছিল 1990 চনত বহুত গৌৰৱৰ কথা 1990 চনতে তেখেতে 570 নম্বৰ লৈ এই অসমখন গৌৰৱৰে উজ্জ্বল লৈ গৈছে আৰু তেখেতে আপুনি কিমান মেথছত কিমান পাইছে মই মেথছত 93 লেটাৰ আছে নাই 93 লেটাৰ নাই লেটাৰ থাকে 80 লেটাৰ চৰি হে মোৰ গাইজ মোৰ লেটাৰ আছে 93 যেতে মোৰ 80 লেটাৰ গতিকে মোৰ লেটাৰ আছে তাৰমানে গাইজ কি তাৰমানে পাহৰি গৈছিল 1990 চনতে তাৰমানে হেৰি দিছিল গাইজ বেয়া নাপাব মাৰবু দুগতে মাৰবু গাইজ আৰু তোমাৰ সৰুৰ পৰা কি হোৱাৰ মন আছিল মোৰ ৰেচিপিত ড্ৰাইভাৰ হোৱাৰ মন আছিল তুমি ইমান নম্বৰ পায়ো ৰিচিপি নম্বৰ ব্ৰেকিং নিউজ তাৰমানে ইমান নম্বৰ পায়ো ৰিচিপি ড্ৰাইভাৰ সপোন কিয় দেখাইছিলে হোৱাৰ সপোন কিয় দেখিছিলি কাৰণ জিচিপি গ'লে ভাল লাগে গাইজ ইম্পৰ্টেণ্ট কথা এটা কৈছে যে জিচিপি চলে ভাল পায় সেইকাৰণে তেওঁৰ সপোনটো দিঠকত এতিয়া বৰ্তমান কি কৰি আছা মই জিচিপি শিকি আছোঁ এবাৰ মই পৰৱৰ্তী সময়ত ইহঁতৰ মাজলৈ আহি মই এইবাৰ এইচএছ পৰীক্ষাত আমাৰ অসমৰ ভিতৰত প্ৰথম স্থান কৰা এই বছৰৰ এই প্ৰথম স্থান কৰা মাতি দি আছোঁ মই থাৰাচিঙা বাংনা আহিব আমাৰ মাজলৈ নমস্কাৰ এহেঁতে থাৰাচিঙা বাংনা এবাৰ আপুনি কিমান নম্বৰ লৈ পাছ কৰিছে এইবাৰ মই 595 পাইছোঁ এহেঁতে এইবাৰ 595 নম্বৰ লৈ পেলাই উত্তীৰ্ণ হৈছে বহুত গৌৰৱৰ কথা অসমৰ বাবে আৰু তোমাৰ জীৱনৰ লক্ষ্য কি মোৰ জীৱনৰ এটাই লক্ষ্য আছে মই মানৱ সেৱা কৰিব খুজিছোঁ এই মানৱ সেৱা কৰে মোতছে কম নম্বৰ পাইছে মানৱ সেৱা কৰে বেছি নম্বৰ পাইছি হে তোতকৈ বেছি নম্বৰ পাইছি সি তোমাক কি হয় মই 1990 570 পাইছিলোঁ এতিয়া 700 যাব লাগিছিল এই হ'লেও বেছি নম্বৰ পাইছি এইবাৰ কিয় বাবু কিয় 700 যাব লাগিছিল এতিয়া সি কিয় বাবু সি 700 নাথে নেকি গাইছ তাৰমানে এহেঁতে কিবা এটা বেলেগ মই আৰু এটা প্ৰশ্ন সুধো এহেঁতে তাৰমানে কৈছে যে মানৱ সেৱা কৰি ভাল লাগে আৰু আপোনাৰ কিবা ছেকেণ্ড অপশ্যন আছে নেকি মোৰ ছেকেণ্ড অপশ্যন এটা আছে কি অপশ্যন আপোনাৰ মই গাইছ মই ছেকেণ্ড অপশ্যনটো হ'ল মই বিয়া কৰিব খুজিছোঁ বিয়া কৰে যা বিয়া কৰে তাৰমানে কি কি লাগে যি হওক দুটা বস্তু পাইছোঁ ছাৰ কলাম লাগে ছাৰ মোৰ বস্তু দি দিয়ক বস্তু লাগে সি বিয়া কৰে গাইছ কাটি দি समझ रहे हो ना এইবাৰ আহিব আমাৰ অসমৰ দ্বিতীয় স্থান কৰা তেখেতক মাতি দি আছোঁ জালি বুচলি হা নমস্কাৰ মোৰ নাম জালি ফুচলি এহেঁতে জালি বুচলি আৰু এহেঁতে এইবাৰ দ্বিতীয় স্থান লাভ কৰিছে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু তুমি কিমান নম্বৰ পাইছা 580 নম্বৰ পাই মানে আমাৰ অসমৰ বহুত ডাঙৰ গৌৰৱ কৰিছে এহেঁতে ভাল লাগিছে আৰু এইবাৰ হেল্ল' হয় ছাৰ কাৰ ফোন চিএমৰ ফোন হওক কেনে কৰা তই কি চিএম কি চাকৰি চিএমৰ ফোন আপুনি জিচিবি ড্ৰাইভাৰ হে কি চাকৰি এই কালবাৰ ৰ মই যাম ৰ কালি কেমেৰা চাও কালবাৰ মাতে কালবা কেমেৰা মনত অফ কৰ অচিনা ইহঁতক মই এটা আপোনাক এটা মই প্ৰশ্ন সুধিব বিচাৰোঁ যে আপুনি জীৱনত কি হোৱাৰ লক্ষ্য গৰু চোৰ আপোনাৰ গৰু চোৰ থামমেল দিব পাৰা ৰিচাৰ্জ চোতালত গৰু চোৰ হয় গৰু চোৰ আপুনি কি জানি নাপটো আপোনাৰ ষ্টেটত মানুহে নাই গ'ল আমাৰ ডুবি গ'ল বানপানীত পইচা আনি খাব পইচা কেনে
হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো আমি ধেমালিৰ কাৰণে বনাইছোঁ, আপোনালোকে নিগেটিভলি নল'ব প্লিজ। আমি এনেই ভিডিঅ'টো ধেমালিৰ কাৰণে বনাইছোঁ। আৰু আপোনালোকে কিবা ক'ব? তোমালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ এনেকুৱা ভাল ভাল ভিডিঅ' আহিব। আপোনালোকে কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্টত ক'ব আৰু লগতে মাফো কৰি দিব। আৰু আমি আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। জয় আই অসম।